গাইজ কি খবৰ আশা কৰো সকলো ভালে আছে আৰু মই হিমান্ত আপোনালোকে চাই আছে হিমান্ত কোৱা ব্লগ সো বন্ধুসকল আজি মই আপোনালোকক এনে এটা বস্তু দেখুৱাম হয়তো কিছুমানে সেই বস্তুটো দেখিছে আৰু কিছুমানে দেখা নাই সো বন্ধুসকল আৰু সেই বস্তুটোৰ নাম কি আৰু বস্তুটো কাম কি কৰে আৰু সেই বস্তুটোত কি বস্তু মই ব্যৱহাৰ কৰিছো বনাওঁতে আৰু সেই বস্তুকেইটাৰ নাম কি সকলোখিনি আপোনালোকৰ ভিডিঅ'ত A to Z দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো অকমানো স্কিপ নকৰিব সম্পূৰ্ণ ভিডিঅ'টো চাব আপোনালোকে সকলোখিনি ভিডিঅ'টো দেখা পাব তো এতিয়া আহক আমি অলপমানো পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এইটোৱে সেই মেচিনটো যিটো মেচিন মই ঘৰতে নিজে তৈয়াৰী কৰি উলিয়াইছোঁ আৰু এবাৰ দেখুৱাই দিছোঁ আপোনালোকক মেচিনটো দূৰৰ পৰা দেখিবলৈ কেনেকুৱা হয় চাই লওক এইটোৱে হৈছে সেই মেচিনটো আৰু মই চব পিনৰ পৰা আপোনালোকক এবাৰ দেখুৱাই দিছোঁ দেখিলে এইটো ওপৰ চাইডটো আৰু এতিয়া মই আপোনালোকক কৈছোঁ এই মেচিনটোৰ নাম কি এই মেচিনটোৰ নাম হৈছে ইনকুবেটাৰ আৰু ইয়াতে কাম কি সেই কথাটো মই আপোনালোকক কৈ দিওঁ এই মেচিনটোৰ কাম হৈছে আপোনালোকে কাৰেণ্টৰ সহায়েৰে ঘৰতে কণী কিনি আনি বা ঘৰতে কণী দি পিনি আপোনালোকে এই মেচিনটোৰ যোগেদি পোৱালি উলিয়াব পাৰিব হাঁহ হওক কুকুৰা কণী হওক সকলো ধৰণৰ কণী ইয়াতে আপোনালোকে উলিয়াব পাৰিব কাৰেণ্টৰ সহায়েৰে আৰু ইয়াত কোনো কুকুৰা চুকুৰা দৰকাৰ নাই কিন্তু আপোনালোকে নন ষ্টপ ইয়াত কাৰেণ্ট দিব লাগিব আৰু এইটো মেচিনৰ যোগেদি আপোনালোকে হাজাৰ লাখ পোৱালি উলিয়াব পাৰিব এই মেচিনটোৰ যোগেৰে সো আপোনালোকক মই দেখুৱাই আছোঁ মই মেচিনটো বনাওঁতে কি বস্তু ব্যৱহাৰ কৰিছোঁ সেই কথাটো আপোনালোকক কৈ দিওঁ আৰু এতিয়া মই মেচিনটো বনাওঁতে ব্যৱহাৰ কৰিছোঁ পোনপ্ৰথমে এটা কাৰ্টুন এইটো দেখিছে এইটো হৈছে মাছৰ কাৰ্টুন এইটো আপোনালোকে বজাৰত পাই যাব 20 টকামান ল'ব আপোনালোকে কিনি আনি বনাব পাৰে এনেকুৱা মোৰ ধৰণে মই যেনেকৈ বনাইছোঁ আৰু মই ব্যৱহাৰ কৰিছোঁ পোনপ্ৰথমে এটা মাছৰ কাৰ্টুন এইটো এনেকৈ চাফ চিকুণ কৰি লৈছোঁ আৰু এইটো এতিয়া মই ওপৰত এটা কাৰ্টুন টেপ মাৰি দিছোঁ এইটো দেখিছে কাৰ্টুন টেপ মাৰিছোঁ যাতে বস্তুটো মানে থাৰ্মকলটো যাতে ভাং খাই নাযায় কেনেবা লাগিলেও তাৰ কাৰণে অলপ চেফটিৰ কাৰণে এইটো কাৰ্টুনৰ টেপটো মাৰি দিছোঁ আৰু মই ইয়াত এখন গ্লাছ ব্যৱহাৰ কৰিছোঁ চিচাৰ গ্লাছ আৰু এইটো চিচাৰ গ্লাছটো ব্যৱহাৰ কৰিছোঁ মানে ইয়াত কণীবিলাক চাবৰ কাৰণে টেম্পাৰেচাৰ চাবৰ কাৰণে কিমান হৈছে কিমান নহয় পোৱালিবিলাক ওলাইছে নাই ওলোৱা সেইটো কাৰণে মই ইয়াত এখন চাবৰ কাৰণে চিচাৰ গ্লাছ লগাই লৈছোঁ আৰু ইয়াত মই জিঅ' ষ্টিকাৰ অলপমান ব্যৱহাৰ কৰিছোঁ দেখিবলৈ ভাল লগাৰ কাৰণে আৰু ইয়াতে চূণ দেখিছে ফোন চিন দিয়াটো এটা মুখ চূণ লাগিবৰ কাৰণে দিয়া আছে এইটো ঘৰুৱা পদ্ধতি আমাৰ এইটো আপোনালোকে দিয়ে নিদিয়েতো আপোনালোকৰ কথা চ' এতিয়া মই এই মেচিনটোৰ নাম কওঁ এই মেচিনটোৰ নাম হৈছে W3001 ডিজিটেল টেম্পাৰেচাৰ কণ্ট্ৰলাৰ এই মেচিনটোৰ নাম হৈছে W3001 ডিজিটেল টেম্পাৰেচাৰ কণ্ট্ৰলাৰ চ' এই মেচিনটো আপোনালোকে এতিয়া গম পালে কি কয় আৰু এতিয়া মই আপোনালোকক নেক্সট কৈ আছোঁ মই ইয়াত ব্যৱহাৰ কৰিছোঁ এটা 12 ভল্টৰ এটা 2 এম্পিয়াৰ এডাপ্টাৰ ব্যৱহাৰ কৰিছোঁ লগত এটা কানেক্টৰ ব্যৱহাৰ কৰিছোঁ এইটো প্লাগ আৰু এটা মই ব্যৱহাৰ কৰিছোঁ এইটো মাল্টি প্লাগ আৰু এখন ব্যৱহাৰ কৰিছোঁ চকেট আৰু আপোনালোকে চকেটৰ ঠাইত বৰ্ডো ব্যৱহাৰ কৰিব পাৰে মই চকেটখন ব্যৱহাৰ কৰিছোঁ আৰু মই ভিতৰতো আপোনালোকক দেখুৱাৰ আগতে আৰু এটা বস্তু আছে ইয়াত লগাই থোৱা সেইটো দেখুৱাই লৈছোঁ এইটো হৈছে মেল কানেক্টৰ আৰু যিটো তলত আছে এইটো ফিমেল কানেক্টৰ আৰু এই ফিমেল কানেক্টৰটো মই ৱাইৰিং কৰিছোঁ এডাপ্টাৰটোৰ লগত কানেক্ট কৰিছোঁ এই মেল আৰু ফিমেল কানেক্টৰটো আৰু এনেকৈ আপোনালোকে চাব পাৰে এই মেচিনটোত 4ডাল ৱায়াৰ আহে ব্লেক ৰেড আৰু ব্লেক আৰু য়েল্লো চ' আপোনালোকে এই যি দুডাল ব্লেক আৰু ৰেড দেখিছে এই দুডাল আপোনালোকে যিখন বৰ্ডত লগাব সেই বৰ্ডখনৰ লগত আপোনালোকে কানেকশ্যন কৰিব পাৰে প্লাগটোৰ সৈতে এইডাল মই ব্যৱহাৰ কৰিছোঁ এই প্লাগটোৰ সৈতে এই যিডাল ব্লেক আৰু ৰেড ইয়াত পজিটিভ আৰু নেগেটিভৰ কথা সম্পূৰ্ণ আছে যিটো ৰেড কালাৰ আপোনাৰ ৱায়াৰ দেখিছে এইটো সম্পূৰ্ণ পজিটিভ আৰু যিটো ব্লেক দেখিছে সম্পূৰ্ণ নেগেটিভ আৰু এইটো যিটো আপোনালোকে ইয়াত দেখিছে এইটো ব্লেক আৰু য়েল্লো এইটো হৈছে আপোনাৰ লাইটটো কানেকশ্যন আপোনালোকে ইয়াত কোনো ইয়াত পজিটিভ নেগেটিভ নাই আপোনালোকে জাষ্ট লগাই দিলে হৈ যাব আৰু এই দুডাল মই ৱায়াৰ ব্যৱহাৰ কৰিছোঁ সেই 100 ৱাটৰ লাইটকেইটা মই এতিয়া আপোনাক খোলা দেখুৱাই দিছোঁ এইটো যিটো 100 ৱাট দেখিছে আৰু এইপিনে এটা 100 ৱাট দেখিছে এই 100 ৱাটৰ যিডাল ৱায়াৰ সেই ৱায়াৰ দুডাল মই এই দুডাল লগত কানেকশ্যন কৰি দিছোঁ এই দুডাল লগত মই কানেকশ্যন কৰি দিছোঁ আৰু ইয়াত মই ব্যৱহাৰ কৰিছোঁ এটা AC DC লাইট আৰু 3.5 ইঞ্চি জোখৰ
দুখন DC ফেন ব্যৱহাৰ কৰিছোঁ, ইয়াত এখন লগাই থৈছোঁ আৰু ছাইডত ইয়াত এখন লগাই থৈছোঁ, এখন দেখিছে। আৰু তলত ব্যৱহাৰ কৰিছোঁ দুখন ট্ৰে পানী থ'বৰ কাৰণে, ইয়াত এখন থৈছোঁ, ইয়াত এখন ট্ৰে থৈছোঁ। আৰু এইটো যিটো আপোনালোকে দেখিছে HTC1 হাইড্ৰমিটাৰ, হিউমিডিটি চেক কৰিবৰ কাৰণে ইয়াত এইটো লোৱা হৈছে। আৰু এতিয়া আপোনালোকে টাইমটো প্ৰথমে চাই লওক, 2:04 হৈছে আৰু হিউমিডিটি হৈ আছে 60। টেম্পাৰেচাৰ যদি কওঁ তেনেহ'লে টেম্পাৰেচাৰ আপোনালোকে দেখা পাব 32.0 ডিগ্ৰী চেলচিয়াছ। আৰু যিখন আপোনালোকে ইয়াৰ ওপৰত যিখন জানলা দেখিছে, এই জানলাখন ওপৰতে কণীখিনি থাকিব আৰু এই কণীখিনি সম্পূৰ্ণ ফুল কৰি দিয়া হ'ব, ইয়াৰ পৰা ইয়াতে সম্পূৰ্ণ ফুল কৰি দিয়া হ'ব। আৰু এই জানলাখনত আপোনাৰ মিনিমাম 100 কণী কেপাচিটি জোখৰ ইয়াত বনোৱা হৈছে। আপোনালোকে যদি বতাহ চোৱা কণী দিয়ে, ইয়াত 300মান কণী আৰামছে ধৰি যাব। আৰু যদি আপোনালোকে সমান চাইজৰ কণী হাঁহ কণী বা কুকুৰা কণী দিয়ে, হাঁহ কণীৰ ক্ষেত্ৰত আপোনাৰ 60 বা 65 এনেকুৱা আপোনালোকে ধৰিব পাৰিব ইয়াত। যদি হাঁহ কণী বা কুকুৰা কণী দিয়ে তেনেহ'লে 100 আপোনাৰ ধৰি যাব আৰামছে, যদি সৰু কণী হয়। চ' এইখিনিয়ে, সেইটো এবাৰ খুলি দিয়াৰ লগে লগে চাই লওক। মই ঢাকনখন লগাইছোঁ, এইটো এইপিনে টেপ লগাই দিছোঁ অন অফ কৰিবৰ কাৰণে, এইটো চাই লওক। তো এনেকৈ মই অন অফ কৰিবৰ কাৰণে লগাই দিয়া হৈছে, এইটো এতিয়া বন্ধ হৈ গ'ল। আৰু এতিয়া মই এই বস্তুটো কেনেকৈ চলাই আৰু সেইটো আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই পোনপ্ৰথমে বৰ্ডত কানেকশ্যনটো দিব লাগিব, দিয়াৰ লগে লগে চক লাইটটো জ্বলি গ'ল, এইপিনে লাইট জ্বলি গ'ল, এইপিনে চক ফেন চলি আছে, এখন ফেন চলি আছে। আৰু এইপিনে 100 ৱাটৰ লাইট জ্বলি আছে, 100 ৱাটৰ লাইট জ্বলি আছে, এইপিনে 100 ৱাটৰ লাইট জ্বলি আছে। আৰু এতিয়া টেম্পাৰেচাৰ হৈ আছে 32.0 ডিগ্ৰী চেলচিয়াছ, হিউমিডিটি 55। চ' যিমান আপোনাৰ হিউমিডিটি বাঢ়িব সিমানেই ভাল। আপোনাৰ হিউমিডিটি থাকিবই লাগিব কমচে কম 80-90 ওপৰ আপ থাকিবই লাগিব, আপোনাৰ 70লৈকে থাকিবই লাগিব। 70 তলত আপোনালোকে হিউমিডিটি কমালে নহ'ব। আৰু ইয়াত কণীখিনি যেতিয়া দিব তেতিয়া গৰম পানী দিব লাগে হিউমিডিটিটো বাঢ়িবৰ কাৰণে। আৰু এতিয়া সেইটো W3001 ডিজিটেল টেম্পাৰেচাৰ কণ্ট্ৰলাৰটো চাই লওক। এইটো ইয়াত জলকীয়া 35.4 35.5, যেতিয়া 37.7 হ'ব অট'মেটিক যিকেইটা 100 ৱাটৰ লাইট জ্বলি আছে, 100 ৱাটৰ লাইটকেইটা অট'মেটিক আপোনাৰ বন্ধ হৈ যাব। কিন্তু এইটো যিটো ACDC লাইট সেইটো জ্বলিয়ে থাকিব। আৰু আপোনাৰ যিটো ফেন সেইটো অট'মেটিক জ্বলি যাব। আৰু যিটো ক'লা ব্লেক হোৱাইট দেখিছে, এডাল হৈছে চেঞ্চৰ কণ্ট্ৰলাৰ। আৰু সেই কণ্ট্ৰলাৰ আহিছে এইটো পৰা দেখিলে 37.7 হওঁতে অট'মেটিক লাইটটো বন্ধ হৈ গ'ল, কিন্তু মোৰ দোকানত 37.9 হ'ল। আৰু এতিয়া টেম্পাৰেচাৰ পূৰা বাঢ়ি গৈ আছে আৰু অট'মেটিক লাইট বন্ধ হৈ আছে, এতিয়ালৈকে জ্বলা নাই কোনো এতিয়ালৈকে 100 ৱাটৰ লাইট জ্বলা নাই, সেইটো জ্বলা নাই, এইটো জ্বলা নাই। ফেনখন চাওক পূৰা চলি আছে, নন ষ্টপ চলি থাকে। আৰু এইটো ACDC লাইট জ্বলি আছে। যেতিয়া 37.5 হ'ব তেতিয়া আকৌ অট'মেটিক 100 ৱাটৰ লাইটকেইটা জ্বলি যাব। আৰু যিকেইটা আপোনালোকে এইটো বুটান দেখিছে, এইটো এটা এইকেইটা হৈছে এই টেম্পাৰেচাৰ কণ্ট্ৰলাৰটো মিলোৱা। আৰু যিটো আপোনালোকে হিউমিডিটি সেইটো দেখিছে HTC1টো, সেইটোত আপোনালোকে টাইম ছেট কৰিব পাৰিব, তাৰিখ ছেট কৰিব পাৰিব, টেম্পাৰেচাৰ কিমান হৈ আছে, হিউমিডিটি কিমান, সেইটো আপোনালোকে তাত মিলাব পাৰিব। এতিয়া হিউমিডিটি 57 হৈ আছে আৰু 32.7 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰ হৈ আছে। চ' আপোনালোকৰ এবাৰ খুলি মই ঢাকনখন দেখুৱাই দিওঁ। আৰু ঢাকন খোলাৰ লগে লগে হিউমিডিটিটো পূৰা কমি আহিব। এটা দেখিছে 57 হৈ আছে, মই ঢাকন যদি খুলি দিওঁ চাব হিউমিডিটিটো অট'মেটিক কমি আহিব। হিউমিডিটিটো কমি আহিব আৰু লগতে এই বস্তুটো পটাপট কমি যাব। এতিয়া 57 হৈ আছে নহয়, 57 হৈ আছে, চাই থাকক। 55 হৈ গ'ল লগে লগে চাওক, 57 পৰা 55 হৈ গ'ল। আৰু ইয়াত চাওক 37.5 হওঁতে লাইটকেইটা অট'মেটিক সেইকেইটা দেখিছে জ্বলি গ'ল 100 ৱাটটো। আৰু ইয়াত নন ষ্টপ ফেন জ্বলি থাকিব, এখনো চলিব, ইয়াত লগোৱাখনো চলিব। কিন্তু অকল 100 ৱাটৰ লাইট দুটাই বন্ধ হ'ব, মানে 100 200 লাইট ব্যৱহাৰ কৰিছোঁ, সেই দুটা বন্ধ হৈ যাব। এতিয়া 37.7 হওঁতে আকৌ বন্ধ হৈ গ'ল, চাই লওক। এইটো বন্ধ হ'ল, এইটো বন্ধ হ'ল, দেখিলে। তো এইটোৱে হৈছে ইনকুবেটাৰ। চ' কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি এনেকুৱা ইনকুবেটাৰ কাৰোবাক লাগে তেনেহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰামত বা ফেচবুকত এতিয়ালৈকে ফ'ল' কৰা নাই তো ফ'ল' কৰক, আৰু তাতো আপোনালোকে মোক মেছেজ কৰি যোগাযোগ কৰিব পাৰে। চ' এইটোৱে আজি ভিডিঅ'টো, আৰু বৰ বেছি দীঘলীয়া নকৰোঁ। আৰু যদি কাৰোবাক পোৱালি লাগে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব। তো মই কণ্টেক্ট নাম্বাৰটো আপোনালোকক কমেণ্ট কৰিব, মই আপোনালোকক কমেণ্ট বক্সত দি দিম। চ' আপোনালোকক আজি ভিডিঅ'টো দেখুওৱা মোৰ
উদ্দেশ্য এইটোৱে, যদি আপোনালোকে এনেই ঘৰত আছে তেনেহ'লে এনেকুৱা এটা মেচিন বনাই পিনি নিজে ঘৰতে কুকুৰা হাঁহ পুহিব পাৰে। এটা সৰু সুৰা গঁৰাল হ'লেও হৈ যাব। আৰু যদি আপোনাৰ গঁৰাল নবনায় তো এনেকৈ এটা মেচিন বনাই লওক বা মোবাইল অৰ্ডাৰ কৰি লওক বা নিজে ঘৰতে বনাওক। তেনেহ'লে আপোনালোকে এই মেচিনটোৰ যোগেদি আপোনালোকে কণীৰ পৰা পোৱালি জগাই আপুনি হাজাৰ হাজাৰ লাখ লাখ টকা আপোনালোকে ইনকাম কৰিব পাৰিব। চ' যিসকলে এনেই আছে তো তেওঁলোকে এইটো কৰি চাব পাৰে এবাৰ। চ' আপোনালোকে আশা কৰোঁ সকলোৱে কৰিব। আৰু আপোনালোকৰ আজি মোৰ দেখুওৱা উদ্দেশ্যটো এইটোৱে যে আপোনালোকো এটা নিজে কিবা কৰক, নিজে স্বাৱলম্বী হওক। ত' আপোনালোকক এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ, এইটো যিবিলাক আপোনালোকে বাট এইবিলাক দেখিছে, এই বাটবিলাক দিয়া হৈছে এইটো কাৰণে যে বাহিৰৰ হাৱাটো সোমাবৰ কাৰণে আৰু ভিতৰৰ যিটো বেয়া গেছ সেই গেছটো যাতে ওলাই আহে আৰু ধুনীয়া ফ্ৰেছ হাৱা সোমাই আকৌ ভিতৰলৈ যাব পাৰে। চ' সেইটো কাৰণে বাটবিলাক দিয়া হৈছে। আৰু ইয়াতো দিয়া হৈছে, এইবিলাক চাই লওক, এইবোৰ ইয়াতো দিয়া আছে, এইটো এটা এইবোৰ এনেকৈ তলত দিয়া আছে, এইবোৰ চাই লওক। আৰু জিঅ' ষ্টিকাৰটো মানে নলগালে হ'ব, মই জাষ্ট থকাৰ কাৰণে লগাই দিলোঁ জিঅ' ষ্টিকাৰ। তো আশা কৰোঁ ভিডিঅ'টো ইমানখিনি আৰু বৰ বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবই, লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব। আকৌ লগ পাম আপোনালোকৰ লগত আন এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ টেক কেয়াৰ, জয় আই অসম।